Hello everyone, আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ পিঠাৰ এটা ৰেচিপি যিটোৰ নাম হৈছে মহুৰা পিঠা। বলক চাই লওঁ মই পিঠাটোৰ বাবে কি কি সামগ্ৰী ব্যৱহাৰ কৰিম। এয়া মই পিঠাগুৰি লৈ লৈছোঁ। পিঠাগুৰিখিনি ভাত খোৱা চাউলৰে হয় আৰু এয়া গুড় লৈছোঁ আৰু এয়া নিমখ। এতিয়া পিঠাগুৰিখিনিত মই অলপ নিমখ দি তাৰ পাছত অকণমান পানী দি ভালদৰে সানি ল'ম। পানী খুব লাহে লাহে দিব লাগিব যাতে পনীয়া হৈ নাযায়। এনেকৈ অলপ অলপকৈ পানী দিম পিঠাগুৰিখিনি মই মঠি ল'ম। ৰুটি বনাবৰ বাবে যেনেদৰে আটাৰ লাৰুটো মঠা হয় ঠিক তেনেদৰে মঠি ল'লেই হ'ব। এতিয়া ইয়াৰ পৰা এটা লাডু বনাই এনেদৰে পুৰিখনৰ নিচিনাকৈ বহল কৰি দি তাৰ ওপৰত মই সৰু গুড়ৰ টুকুৰা এটা দি এনেদৰে ভাজ দি দিম। মোৰ প্ৰথমটো মহুৰা পিঠা ৰেডি হৈ গ'ল। দেখিবলৈ মহুৰাটোৰ দৰেই লাগিছে, সেয়েহে ইয়াক মহুৰা পিঠা বুলি কোৱা হয়। এনেদৰেই সকলোখিনি একে প্ৰচেছতে বনাই গৈ থাকিম। আৰু এফালে মই চচপেন এটাত পানী উতলাই ৰাখিছিলোঁ। এতিয়া ইয়াত এটা এটাকৈ পিঠা দি যাম। এতিয়া পিঠাখিনি 8ৰ পৰা 10 মিনিট পৰ্যন্ত মই সিজিবলৈ দিম। পিঠাখিনি ভালদৰে সিজি উঠিছে। এতিয়া মই পানীৰ পৰা উঠাই লৈ এটা বাচনত ৰাখি থ'ম আৰু যেতিয়া ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ পাছত ধুনীয়াকৈ খাব পৰা হৈ যাব। আপোনালোকৰ বহুতেই হয়তো পিঠাবিধ খাই পাইছে আৰু যদি কোনোবাই খাই পোৱা নাই তেতিয়াহ'লে মোৰ ভিডিঅ'টো চাই এবাৰ ট্ৰাই কৰি চাব আৰু যদি খাই ভাল পায় তেতিয়াহ'লে মোক কমেণ্ট কৰি জনাব। লগতে যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।